ওচৰৰ বোৱাৰী এজনীৰ লগত ওলাই গলো ল'ৰাকেইটা ইমান চাইছে হেল্ল' বন্ধুসকল মই আহি গলো আকৌ এবাৰ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আয়ো দেহাজনী ধুনীয়া ছোৱালী দেখিলে চাবই আৰু দিয়াচোন আৰু ল'ৰাই ছোৱালীক নেচাই কাক চাব এক মিনিট এই ছোৱালীজনীক ডেকা বুঢ়া সকলোৰে ঘূৰি ঘূৰি চোৱাৰ কিন্তু এটা ৰহস্য আছে আজি অলপ দিনৰ আগত এই ছোৱালীজনীয়ে টিকটকত এটা ভিডিঅ' আপলোড কৰিছিল আৰু ভিডিঅ'টো আপলোড কৰাৰ আগত ছোৱালীজনী মানে হেৰি লাগিছিল মানে এইটো আমাৰ ভণ্টিটো সৰু পানী কৰিব বেছিকৈ লাগিছে তাই সৰু পানী কৰিবলৈ গুচি গ'ল ইফালে টিকটকত ফেমাছ হোৱাৰ আশা সেই আশা পূৰণ কৰিবলৈ আমাৰ ভণ্টিয়ে কিন্তু অসমবাসী ৰাইজক বহুত কিবা কিবিয়ে দেখাই দিলে তোমাকে বিৰিনা প্ৰথম দেখো যিদিনা অন্তৰে কান্দিছিল জানানে মোৰ সিদিনা পদুমৰ পাহি যেন দেহা তোমাৰ ধুনীয়া তাকে লৈ সিদিনা কৰিছিলো কল্পনা বন্ধুসকল আজি টিকটকটো অন কৰি এটা অদ্ভুত ভিডিঅ' দেখিলো ৰাতি 12 বজাত কুলিকে টেকিয়ে জাননী দিলেহি আইতা বহাগী পালেহি বুলি ডাঙৰ মাই থাকিব নোৱাৰো ঘৰত ডাঙৰ মাই টোপনি নধৰে ৰাতি ডাঙৰ মাই শুৱা ধা বিহুটো খাই নাযায় এই মক্কেলবিলাকৰ পৰা এনেকুৱা মানুহবোৰক পালে ন দেখিছে এই পাতে ঢেপে ঢেপে দিবলৈ মন যায় তো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব ভিডিঅ'বোৰ ভাল লাগে ভিডিঅ'বোৰ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা নতুন নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ পুনৰ আহিম আজিলৈ বাই